Hey guys, welcome back to my YouTube channel. আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি যাই আছোঁ আমাৰ পুৰাণ বস্তিত। তো তাত মানে আম আছে আৰু কঁঠাল। তো আম পাৰিব যাম। তো পাৰিলে গছ কাটিম। আজি এয়ে ব্লগ আৰু। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মাই পুৰা ডাউ চাউ লৈ ৰেডি, সকলো ৰেডি। এতিয়া যাই আছোঁ। তো চাই থাকক। যাওঁ যো ই মোৰ কাষকে আহিব খালি। তো গাইছ আমি গৈ আছোঁ কলা বুলি পুৰা ছাতি লৈ। মই ৰ'দত পুৰা একদম এই 36 ডিগ্ৰী চেলচিয়াছ গৰমত মই কলা পৰি আছোঁ আৰু ইয়াতে ছাতি লৈ আহিছে পুৰা কাটি মাজি পুৰা ডাউ চাউ লৈ ৰেডি আৰু পুৰা মানে আমাৰ যেতিয়া আমি যিটো ঘৰত মানে এতিয়া থাকোঁ মানে তাৰ পৰা মোটামুটি 200 মিটাৰমান দূৰত আৰু আমাৰ পুৰাণ বস্তি পুৰা একদম বাঁহৰ মাজে মাজে যাব লাগে আমাৰ পুৰাণ বস্তিত। পুৰা একদম ৰাতি হ'লে এইটো ৰাস্তা দি আহিবা মানে একদম ভয়ে লাগে। আপোনালোকে দেখিছে পুৰা একদম সুৰংগ, দুয়োফালে বাঁহ গছ, মাজেদি সুৰংগ। নেচাৰেল বিউটিটো ইয়াতে আছে, কিন্তু আমি এতিয়া য'ত থাকোঁ তাৰ মানে তাত গৰম বেছি, ইয়াতে গৰম নালাগে। পুৰা একদম বাঁহৰ তলত বস্তাখান পাৰিলোঁ আৰু বাগেত দি থাক। আগতে এইটো মানে সৰুমান খাল আছে, এইখিনি দবা বাকীবিলাক মানে হেৰি মানে ইয়াতে আগতে আমি ইয়াতে থাকোঁতে মাছ মাৰিছিলোঁ। এই ৰিক্সা আমাৰ মুন্নি জেঠি আমাৰ কি বুলি কয় পুৰাণ বস্তিৰ মুখিয়া। হা আম খাবা পাৰিম আজি আম খাবা পাৰিম। আমাৰ ঘৰ সেই আমাৰ কঁঠাল লাগিছে গাছত। ফুল 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 তহঁতে আমখান ছিঙি পেলাইছ ন? তহঁতক ভিডিঅ' দিম ৰবিবা। মই মিছেছ আমি নৰসিংহৰ পাত ছিঙি আছে পকৰি বনাবলৈ ঘৰত। এডাল ছজনা, এডাল আম, ইউটিউবাৰ আঞ্জা খাব, আঞ্জা। তামোল মেইন তাতে নহ'লে আগত দেখি কাটি ফালে পিছুৱে সিমান মানত কাটি দি। ৱেলকাম বেক টু মাই ইউটিউব। হেৰি ভিডিঅ'টা বনাবা আজি এই গাইছ বঢ়িয়া। আমাৰ কামবালি ভাইয়া আমাৰ ঘৰত কাম কৰা চলটো সিৰ গাঁৱতো দাঙিব নোৱাৰে, সি কঁঠাল দাঙিছি না চাগে। চুৰ বুলি কম, কঁঠাল চুৰ বুলি কম মই। পোকা জুতি লগাই খাম।
বহু লালচ লাগব অডিয়েন্সত তো সেনেকৈ মটন দি থাকোঁতে মনে মনে আম খাই আছে আম চুৰ পকৰি খাবৰ কাৰণে ফটাফট কেইটামান নৰসিংহৰ পাত ছিঙি দি আছোঁ অকলে ছিঙিব নোৱাৰাৰ কাৰণে কি কৰি আছা সৰু একবাৰ কৈছিল আৰু কেনেকে হয় কি ক'ৰ পেৰে হয় দেখো এই দেখছে কি বঢ়িয়া হৈছে চেক লাগব কিন্তু ইমান বিৰাট ডেঞ্জাৰ বস্তু কাপোৰত চেক লাগে আমাৰ সৰু পাতেদি চাদা মাৰিব এইবাৰ এই সৰুতে আমি তো গাইছ ফাইনেলি আমাৰ কাম শেষ আম পাৰিলোঁ এই বস্তা এক বস্তা আম পাৰিলোঁ আৰু আছে গছত তো গোটেইবিলাক নাপালোঁ মানে অসুবিধা হয় বহুত ওপৰত আছে তো এতিয়া যাই আছোঁ ঘৰত তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত আৰু এটা মজা ভিডিঅ' লৈ আপোনালোকক আগত আহি যাম তো বাই বাই